সন্মানীয় ছাৰ বাইদেউসকল, আমি সকলোৱে বৰ দুমোজাত পৰিছোঁ। আমি কেনিও কোনো ধৰণৰ বাট বিচাৰি নোপোৱা যেন অনুভৱ হয়। কিন্তু চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি বিভিন্ন সময়ত লৈ থাকে। সেই সকলোবোৰ আঁচনিৰ বিষয়টো আমি জ্ঞাত নহওঁ। আমি বৰ্তমান অৱস্থাত যি এছ-এছৰ বিষয় পাই আহিছোঁ, আমি ভাবিছোঁ যে এছ-এছত তেওঁলোকে পুনৰবাৰ কিবা সংস্থাপনৰ ব্যৱস্থা কৰিব। কিন্তু তেওঁলোকৰ মনত যদি এছ-এছে নাইকিয়া কৰাৰ কিবা এটা পৰিকল্পনা আছে, সেইটোতো আমি নাজানো। গতিকে আমাৰ এটাই অনুৰোধ, আমি যিসকল 1913 বঞ্চিত প্ৰাৰ্থী আছোঁ, এই সকলো তেওঁলোকে যিকোনো প্ৰকাৰে যিকোনো আঁচনিৰ জৰিয়তে, আমি কোৱা নাই যে এছ-এছৰ থ্ৰুত, তেওঁলোকে যিকোনো আঁচনিৰ জৰিয়তে যাতে আমাক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে। আৰু আমি জানো, কাৰণ এইবোৰ সময়ৰ লগত পৰিৱৰ্তনশীল। যিহেতু তেওঁলোকৰ চৰকাৰে যদি ভাবে যে এইটো আমি চেঞ্জ কৰিব লাগে, তেওঁলোকে নিৰ্দিষ্ট তেনেকুৱা ধৰণৰ আঁচনি প্ৰস্তুত কৰক আৰু তাৰ জৰিয়তে আমাক দিয়ক। আৰু তেওঁলোকে কৈ আছে প্ৰতিটো সাক্ষাৎকাৰত যে তেওঁলোকে আগৰ দৰে তেওঁলোকে ভুল নকৰে, আৰু আগতে যিসকলে পাইছে তেওঁলোকে যাতে পুনৰবাৰ এপ্লাই কৰিব নোৱাৰে বা তেনেধৰণৰ কোনো সুযোগ নাপায়, তেনেধৰণৰ কিবা ব্যৱস্থা কৰাৰ কথা তেওঁলোকে নিশ্চয় প্ৰকাশ কৰিছে। আৰু আমাৰ সকলো মেমৰেণ্ডামেই হওক বা যিকোনো সাক্ষাৎকাৰত এই প্ৰশ্ন সোধা হয় আৰু তেওঁলোকে উত্তৰ দিছে। গতিকে আমি আশাবাদী তেওঁলোকে যাতে তেনেকুৱা ধৰণৰ এটা চিন্তা চৰ্চা কৰে। আমি য'তেই লগ নাপাওঁ, যিসকল সন্মানীয় আমাৰ সতীৰ্থসকলে লগ কৰে ছাৰ বিষয়ববীয়া তথা পলিটিকেল লিডাৰসকলক বা মন্ত্ৰী ডাঙৰীয়াসকলক, গতিকে আপোনালোকৰ এটি বিশেষ অনুৰোধ, আপোনালোকে এটা কথা উপস্থাপন কৰিব যাতে যিমান ৰেগুলাৰ পষ্ট দিয়ক, কিন্তু তাৰ লগতে যিখিনি ৰৈ যাব, সেই ৰৈ যোৱাখিনিৰ কাৰণে যাতে যিকোনো আঁচনিৰ দ্বাৰা, কাৰণ প্ৰত্যেকখন চৰকাৰে, নতুন চৰকাৰে আহিলে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰে, আৰু তেওঁলোকেও যাতে তেনেকুৱা ধৰণৰ এখন আঁচনি প্ৰস্তুত কৰি আমাক সকলোকে এটা সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে। মোৰ ক'ব লগা ইমানে। সন্মানীয় ছাৰ বাইদেউসকল।